বিজয় ও বিজয় দাদা এফালে আছো অলপ ঠিক আছে গৈ আছো তই এটা কাম কৰিবিচোন কি কাম গাঁৱত ভাল মানুহ আছে চাবিচোন কাম কৰা ঠিক আছে বলক তেন্তে আপোনাৰ আৰু পিছত যাব দেৰি হ'ব থৈ হ'ব ঠিক আছে আহক কমল কমল বাবা বিজয় খুৰী কমল ঘৰত নাই নেকি সি ঘৰত নাই ৰ বজাৰত গেছি হয় নেকি কেতিয়া আহিব সি অলপ দেৰি হ'ব কিবা কাম আছিল নেকি এটা কথা আছিল ৰবা তাৰ লগত আহা তেনেহ'লে বহি লোৱা খুৰী আপোনালোকৰ ভালনে আছো বাপা কিবাকে কমলে কি কাম কৰে এতিয়া ঘৰত কোনোমতে খেতি বাতি কৰি খাই আছো আৰু যদি মই কমলক গুৱাহাটীত লৈ যাওঁ তেন্তে আপোনালোকৰ অলপ সহায় হ'ব ঘৰত সিনো কি কাম কৰিব গুৱাহাটীত আপুনিতো জানে গুৱাহাটীত মই গাড়ী চলাই কোনোমতে ঘৰখন চলাই আছোঁ তাতে আকৌ যদি কমল যায় আপোনালোকৰো অলপ সহায় হ'ব এখন ঘৰতে এজন কাম কৰা মানুহৰ প্ৰয়োজন হৈছে সেইকাৰণে মই কমলত তাক আহিলোঁ আমাৰ গাঁৱৰ ভিতৰতো কমলে ভাল বিশ্বাসী ল'ৰা সেইকাৰণে আহিলোঁ আৰু আপুনি বা আৰু কি কয় মইনো আৰু কি ক'ম তাৰহে কথা বাবা আহিলে দেখোন বিজয় দা বহুত দিনৰ মূৰত কিবা মনত পৰিল আজি নাই মইচোন ছুটিয়ে নাপাওঁ মাহৰ মূৰত এদিনহে ছুটি পাওঁ হয় দিয়ক যাওঁ মা চাহ বনাওঁ অলপ হ'ব দে বিজয় দা বহি লওকচোন কওকচোন এতিয়া মানে কমল তইতো জানয়ে মই গুৱাহাটীত থাকি এজন মানুহৰ ঘৰত গাড়ী চলাওঁ তেওঁৰ ঘৰত এজন কাম কৰা মানুহৰ প্ৰয়োজন তাতে আকৌ তই মোৰ বিশ্বাসী যদি তই যা হয় নেকি বিজয়দা তেনেহ'লে মই মাক সোধো কথাটো তোমাৰ মাক সুধিছোঁ তোমাৰ যি ইচ্ছা তাকে কৰিব দিছোঁ হ'ব দিয়ক যাম তেতিয়াহ'লে তুমি কালি 8টা বজাত ওলাবা ৰাতিপুৱা ঠিক আছে মায়ে চাহ বনাইছে চাহটো খাই যোৱা চাহ নালাগে মই আকৌ বজাৰত যাম ঠিক আছে তই বিজয়দা হ'ব দিয়ক তুমি কালি ওলাই থাকিবা মই ঠিক আছে For the kind attention of the passengers, train number 15815 down Guwahati Bikhargaon International is on platform. হেল্ল' পাপা মই ৰেল ষ্টেচনৰ পৰা আহি ইয়াত বাছ ষ্টেণ্ডত ৰখি আছোঁ এতিয়ালৈ অহাই নাইচোন বিজয়দাক পঠাই দিয়া দিয়া ঠিক আছে তুমি হ'লেও আহি যোৱা ঠিক আছে মই ৰৈ আছোঁ দিয়া আহা মাজনী পাপা তোমাৰতো পঢ়া শেষ হ'ল হয় পাপা তোমাৰো বিয়াৰ কথা ভাবিব হ'ল মাজনী পাপা কি মানে এইবোৰ মই এইবিলাক বেয়া পাওঁ মই এতিয়াতে বিয়া নহওঁ কিয় মাজনী মোক এতিয়াতে বিয়াৰ কথা নক'বা পাপা টাইম আহিলে মই নিজে ক'ম তোমাক হ'ব দে গোহানি তোৰ যি ইচ্ছা তাকে কৰিবি বাৰটা বাজিলেচোন আজি পাপাৰ বাৰ্থডে পাপাৰো মনত আছেনে নাই পাপা 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 মাজনী হেপী বাৰ্থডে পাপা মানে আজি তোমাৰ জন্মদিন পাহৰি গৈছিলোঁ মাজনী কিয় আজি 21 নহয় জানো মাজনী পাহৰি গৈছিলোঁ মই জন্মদিনটো থেংক ইউ মাজনী ৱেলকাম পাপা যোৱা মাজনী এতিয়া শুই থাকা গ'ল তুমি কোৱা বাই বাই গুড নাইট পাপা গুড নাইট গুড নাইট মা মই যাওঁ যা পাপা ভালকে যাবি ঠিক আছে দে মা
বিজয়দাইতো 8টা বজাত আহিম বুলি কৈছিল, এতিয়ালৈকে আহি পোৱা নাই, কি বা হ'ল? বিজয়দা আহি পালে দেখোন। মই ৰখি আছোঁ অথনিৰ পৰা। হয় নেকি? ব'লা তেন্তে উঠা, মোৰ মানে অলপ কাম আছিল। হেল্ল', কি কোনে কি কৈছে তোক? মই যাই আছোঁ, মই পাপাৰ পৰা পইচা লৈ অকণমান যাই আছোঁ। ঠিক আছে ঠিক আছে। পাপা কোৱা পাপা মোক অলপ পইচা দিয়াচোন, ৰাস চাব যাম গধূলি। কিয়? যোৱাকালি দিছিলোঁ তোক 5,000 টকা, কি কৰিলি? যোৱাকালিও ৰাস চাব গৈছিলোঁ আকৌ, শেষ হৈ গ'ল পইচা। ঠিক আছে যা, জিপে কৰি দি আছোঁ। অ'কে, ভণ্টি ক'ত আছে পাপা? ভিতৰতে আছে, যা, তোৰ কাৰণে খং উঠি আছে। ঠিক আছে, মই বুজাই লওঁ। ভণ্টি, ভণ্টি দাদা তোক মই বেয়া পাইছোঁ যা। কি হ'ল? ৰাতি তই মোক কিয় আনিব নগলি? মই ৰাস চাব গৈছিলোঁ আকৌ। হ'ব ৰাস্তা গ'লে তোক মোক আনিব পাৰিলি হয়। আৰে বাবা হ'ব দে আৰু, পাপা কৈছিল নহয় আনিব। হ'ব পাপা গ'লেওতো তই যাব পাৰিলি হয়, ভণ্টিৰ বাবে কি তোৰ অলপো দায়িত্ব নাই? আৰে বাবা হ'ব নহয়, এইটো চাচোন কি আনিছোঁ তোৰ বাবে। থেংক ইউ দাদা। হ'ব এতিয়া, মোৰ লগৰ ৰাখি মই ৰাস চাব যা, যাম। আপুনি চকলেট লৈ আহিবি। হ'ব দে। কৰিলোঁ আৰু বহা। বহুত দূৰৰ পৰা আহিছে, ওপৰত দিব। ওপৰত বহা, ওপৰত বহা, একো নহয়। মানে গাঁৱৰ ল'ৰা নে ইমান ভালদৰে নাজানে। ঠিকে আছে, ইয়াকতো কথাবিলাক কৈছে, কি কাম কৰিব লাগে, হয় ভালকৈ বুজাই দিলে হ'ল। হয় হয়। কমল, তোমাকতো মই কৈছোঁৱে ঘৰতে যে আমাৰ দাদা তাত বহুত মানে বাহিৰা কাম থাকে, বাচন ধোৱা বা ঘৰ সাৰা, ঘৰ মোচা, সেইবিলাক তুমি কৰিব লাগিব। হ'ব টেনশ্যন ল'ব নালাগে, মই চব কৰিম কাম। বিজয়, এই ৰুমটো দেখাই দিয়া। পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা, পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা। পাপা কি হ'ল মাজনী? পাপা কোন এইজন? কি পোৱা নাই নেকি? নাই। তোমাক যে কৈছিলোঁ মাজনী, কাম কৰা ল'ৰা এটা আনিবলৈ, বিজয় লৈ গৈছে গাঁৱৰ পৰা। হয় নেকি? চোৱাচোন পাপা, মোৰ এইবোৰ কি কৰিলে? গাঁৱলীয়া ভূত চালা আহিছে কৰবাৰ পৰা, কাম এটা ভালদৰে কৰিব নোৱাৰে। মাজনী, এনেকৈ ক'ব নাপায় নহয়। কমল, তই বেয়া নাপাবি, তাই এনেকৈ তাৰ পৰা ধৰি নাথাকিবি। হ'ব ছাৰ, মই বেয়া নাপাওঁ। এইবিলাক কৰা, তোমাৰ কি কাম আছে, নহ'লে বাহিৰ পাওঁ। কমল, কমল, কি হ'ল তোৰ? নাই দাদা, মাৰি আছে যে এনেকৈ, গা বেয়া নেকি তোৰ? ঐ নামাতা যে, আৰু তোৰ গালটো ৰঙা পৰি আছে যে, কিয়? নাই, ইয়াতে খুন্দা খাইছিলোঁ মই। হয় নেকি? হয়। দে কাম কৰ তই, মই আহিছোঁ হা। ঠিক আছে। শুনচোন কমল, তোৰ যদি কিবা প্ৰব্লেম হয় মোক কবি। হ'ব দাদা। ঠিক আছে, তই কাম কৰ, মই আহিছোঁ। ঠিক আছে দাদা। দাদা, বিজয়, মই তাত মন মাৰি কাম কৰি কিবা হৈছে নেকি তাত? কালি মাজনী অলপ গালি পাৰিছে। কিয়? কমলে কালি দৰজাখন মুচি থাকোঁতে মাজনী খুন্দা খালে তাতে, অলপ লাগি গ'ল আৰু মাজনী গাত, মাজনী অলপ গালি পাৰিলে। আপোনাক এটা কথা কোৱাই হোৱা নাই মোক। কি কথা? কমল কাৰ ঘৰৰ ল'ৰা আপুনি জানেনে? নাজানো, তই ক'লেহে জানিম। সেই যে আমাৰ গাঁৱৰ অতুল ছাৰ, তেওঁৰ ল'ৰা হয় এইজন। হয় নেকি? তই আগতে কিয় কোৱা নাছিলি মোক? বিজয়, যিজন মানুহে মোক মা দেউতা ঢুকোৱাৰ পিছত গা কৰা সম্বল নাছিল, এতিয়া সেইজন মানুহে মোক নিজৰ ল'ৰাৰ দৰে সহায় কৰিছিল।
মাজনী মই সকলোবোৰ শুনিলোঁ। মই কালি কমলৰ লগত সঁচাকৈ তেনেকুৱা কৰিব নালাগিছিল। তাৰ বাবে মই তোমাক ক্ষমা বিচাৰিছোঁ পাপা। মোক ক্ষমা খুজিব নালাগে মাজনী, কমলক ক্ষমা খোজা গ'ল। হয় মাজনী, তোমাৰ পাপাই ঠিকেই কৈছে, তুমি যোৱা কমলক ক্ষমা খোজাগৈ। ঠিক আছে পাপা, মই এতিয়াই তাৰ ওচৰত যাওঁ। মই যোৱাকালি তাৰ ওপৰত হাত উঠাই বহুত ভুল কাম কৰিলোঁ। সঁচাকৈ মই এতিয়াহে উপলব্ধি কৰিছোঁ। তাক দুখীয়া বুলি মই বহুত বেয়া দৃষ্টিৰে চাইছিলোঁ পাপা। মই এতিয়া বুজি পাইছোঁ। তুমি পলমকৈ হ'লে যে এইখিনি কথা বুজি পালা। যোৱা মাজনী। কোনে ইমান ধুনীয়া বাঁহী বজাই আছে? আগতে কমলক ক্ষমা খুজি আহোঁ। সেইজনেই কোন কমল? কমল, অ' কমল। অঁ কওকচোন। কমল, যোৱাকালি যে মই তোমাক বেয়া ব্যৱহাৰ কৰিছিলোঁ, তাৰ বাবে তুমি মোক বেয়া নাপাবা। তাৰ বাবে মই তোমাৰ ওচৰত ক্ষমা বিচাৰিহে আহিছোঁ। মই সেইবোৰ ধৰি থকা নাই আৰু ক্ষমা খুজি মোক লাজ নিদিব। হ'ব বাৰু, কিন্তু তথাপিও কালি মই তোমাক বহুত বেছিয়ে বেয়া ব্যৱহাৰ কৰিলোঁ। তাৰ বাবে চৰি কমল, প্লিজ মোক বেয়া পাই নাথাকিবা। মই সেইবোৰ ধৰি থকা নাই, আমিবোৰ হৈছোঁ সৰু মানুহ। বাৰু বাদ দিয়া, তুমি কিন্তু ধুনীয়া বাঁহী বজোৱা। তুমিহে বজাই আছিলা নেকি তেতিয়াৰ পৰা? হয়। অঁ, বাৰু কোৱাচোন, তুমি ইমান ধুনীয়া বাঁহী বজাবলৈ ক'ত শিকিলা? মই যেতিয়া সৰু আছিলোঁ তেতিয়া দেউতাই এই বাঁহীটো দিছিলে মোক, আৰু যেতিয়া গৰু চাৰিব গৈছিলোঁ এই বাঁহীটো বজাই বজাই সময়বোৰ পাৰ কৰিছিলোঁ। এনেকৈ বাঁহী বজাই বজাই ভাল বাঁহী বজাব পৰা হৈছোঁ। অঁ আচ্ছা, বাৰু তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মই আৰু মা আছে। অঁ, তোমাৰ দেউতা নাই নেকি? মোৰ দেউতা 2 বছৰ আগতে ঢুকাইছে, আৰু মোৰ দেউতা এজন শিক্ষক আছিল LP স্কুলত। বাৰু হ'ব দিয়া, ইমান দুখ কৰিব নালাগে। এতিয়া তুমি বাঁহী বজোৱা, মই ভালদৰে শুনিম। হ'ব বাৰু, আপোনাৰ কাৰণে মই বাঁহী বজাইছোঁ। ঠিক আছে, তুমি মোক আপুনি বুলি নামাতিবা, তুমি বুলিয়ে ক'বা। ঠিক আছে, তুমি বুলি বজোৱা। ক'বা। মনৰে কাজিৰঙাত ৰাখিছো সযতনে, তয়ে মৰমৰ প্ৰেমৰে সাঁচি পাতত আঁকিছো মনে মনে, তয়ে হেঁপাহৰ নয়নে নয়নে চাই থাকিবৰে মন, হয়নে সপোনে মই তোৰ হৈয়ে ৰম। তয়ে মৰমৰ, তয়ে হেঁপাহৰ, তয়ে মন্দা পুনৰ, তয়ে তৰা আকাশৰ, তয়ে মৰমৰ, তয়ে হেঁপাহৰ, তয়ে মন্দা পুনৰ, তয়ে তৰা আকাশৰ। ঐ শুনাচোন, ঐ কি হ'ল কোৱাচোন? মানে মই ক আকৌ। মানে মই তোমাক ভাল পাব খুজিছোঁ। সঁচা?